বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ আজি আমি কথা পাতিম হোৱাটছএপৰ বিষয়ে ঠিক আছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি যাম হোৱাটছএপত প্ৰথমতে হোৱাটছএপত গৈ আমি ষ্টেটাছত যাম এতিয়া আপোনালোকে যে যিবোৰ ভিডিঅ' দিয়ে ষ্টেটাছত এই ভিডিঅ'টো আপোনালোকে কাক দেখুৱাব বিচাৰিছে বা কাক দেখুৱাবলৈ বিচৰা নাই ঠিক আছে আপোনাৰ ষ্টেটাছ কাৰোবাৰ কণ্টেক্টৰ পৰা আপুনি হাইড কৰি থ'ব পাৰে ইয়াত হাইড ষ্টেটাছ আপুনি যাক আপোনাৰ ষ্টেটাছটো দেখুৱাব বিচৰা নাই তেওঁৰ পৰা আপুনি ক্লিক কৰিলে সেই ষ্টেটাছটো তেখেতে চাব নোৱাৰে যিজনক আপুনি দেখুৱাবলৈ বিচৰা নাই ঠিক আছে প্ৰথমতে আপোনালোকে যাব লাগিব ষ্টেটাছত ষ্টেটাছত গৈ ষ্টেটাছ প্ৰাইভেচিত ক্লিক কৰিব ষ্টেটাছ প্ৰাইভেচিত ক্লিক কৰাৰ পিছত মাই কণ্টেক্ট ইয়াত হাইড ষ্টেটাছ ফ্ৰম যিজনক ষ্টেটাছটো দেখুৱাব বিচৰা নাই এজনৰ কণ্টেক্ট নাম্বাৰটোত এনে টিক মাৰ্ক কৰি দিলেই সেইজনে আপোনাৰ ষ্টেটাছটো চাব নোৱাৰে আৰু আপোনাৰ ষ্টেটাছটো কাক শ্বেয়াৰ কৰিব বিচাৰে যাক টিক মাৰ্ক কৰে মাত্ৰ সেইজনেহে আপোনাৰ ষ্টেটাছটো চাব পাৰিব ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব